নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। এটা সৰু কথা শ্বেয়াৰ কৰিবৰ কাৰণে আপোনালোকৰ লগত এই ছুটি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ইতিমধ্যে আমাৰ মাজৰ পৰা আমাৰ অতিকৈ প্ৰিয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱ নোহোৱা হৈছে আৰু তেখেতক আমাৰ মাজত জীয়াই ৰাখিবৰ কাৰণে বা উঠি অহা প্ৰজন্মৰ মাজত চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে তেখেতৰ স্মৃতি বিভিন্ন পদক্ষেপ লোৱা হৈছে আৰু এই ক্ষেত্ৰত অসমৰ শিক্ষা বিভাগেও শেহতীয়াকৈ এক পদক্ষেপ গ্ৰহণ কৰিছে। আপোনালোকে বহুতে নিশ্চয় গমেই পাইছে যে নৱম আৰু দশমমান শ্ৰেণীৰ যি পাঠ্যক্ৰম আছে অসমীয়া বিষয়ৰ, তাতে দ্ৰুত পাঠৰ যিখন কিতাপ আছে বৈচিত্ৰ্যময় অসম বুলি, সেই বৈচিত্ৰ্যময় অসম নামৰ সেই দ্ৰুত পাঠখনত শেহতীয়াকৈ সংযোজন হৈছে জুবিন গাৰ্গ শীৰ্ষক এটি পাঠ। এই পাঠটিত জুবিন গাৰ্গ কোন হয়, জুবিন গাৰ্গ তেখেতৰ জীৱনীৰ চমু পৰিচয়, তেখেতৰ কৰ্মৰাজি আৰু তেখেতে সংগীত সাধনাৰ যোগেদি কেনেকৈ সমাজত এক ধুমুহাৰ সৃষ্টি কৰিছিলে আৰু তাৰ যোগেদি আমাৰ নৱপ্ৰজন্মই হওক বা যুৱ প্ৰজন্মই হওক সকলো প্ৰজন্মৰ মাজত এক সুকীয়া আসন দখল কৰি থৈ যাবলৈ সক্ষম হ'ল, এই কথাখিনি সন্নিৱিষ্ট কৰিছে। এয়া এক খুব সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। মই আপোনালোকক এই কিতাপখনৰ এই পাঠটি আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ। অসমৰ শিক্ষা বিভাগৰ দ্বাৰা প্ৰকাশিত, বিদ্যালয় শিক্ষা বিভাগ অসম চৰকাৰ, ইয়াত শেহতীয়াকৈ সংযোজন হোৱা